মা মানে এইফালে আবেলি এয়া মাইতে পিন্ধি মিলি আছে মানে সৃষ্টিৰ আৰৰ কাহিনীটো কৈ দিম মায়ে সদায় এনেকে ক'বলৈ যোৱা আগত আইনা আগত কাপোৰ উলিয়াইলে ইচিক পিচিক কৈ থাকে এনেকে পলত এনেকে বেকেটা বেকেটকৈ মুখখন মাছাজ फेशियल कोई से आप लोग देख सकते हैं मैं इससे मेकअप करके बोगी होने की ट्राई कर रही हूँ बस ऐसे पेपर को लेने के बर्ग करी नमस्कार मैं जंकी पुनः আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জংকি এন্টাৰটেইনমেন্টলৈ স্বাগতম জনাইছো আৰু আজিকালি মানে অলপ ভিডিও দিছো মোৰ ওচৰত কিন্তু কন্টেন্ট নাই আপোনালোকে কন্টেন্টবিলাক কমেন্ট কৰি জনাবচোন মই কেনেকুৱা কি ওপৰত ভিডিও বনাম আৰু ডেইলি ব্লগ বুলি কৈছে ডেইলি ব্লগ মানে ডেইলি ব্লগত মোৰ দিনটোত মই একেবোৰ বস্তুকে দেখাই থাকিবলৈ মানে ইচ্ছুক নহয় আপোনালোকে কিবা আপোনালোকৰ ওচৰত যদি নিউ আইডিয়া আছে আপোনালোকে মোক কমেন্ট কৰি প্লিজ জনাব হেতু ওপৰত মোৰ যদি ভাল লাগে বা মই হেতু বনাব পাৰো তেতিয়া মই নিশ্চয়কৈ বনাম আৰু বলো আজি ভিডিওটো আৰম্ভ কৰো এয়া আমাৰ পিংখাই কিতাপ পঢ়ি আছে কিতাপ আৰু মই এতিয়া খাম বনাই আছো আৰু আপোনালোকক মই এটা বহুত ভাল ইজি প্ৰচেছ এটা দেখাম উইদাউট আঠা উইদাউট ষ্টেবল আপোনালোকে এটা বিয়া খাবলৈ হওক বা যিকোনো বস্তু খাবলৈ বিয়া খাবলৈ যে পইচা দিলে যে পইচাটো ভৰাবলৈ যে কেতিয়াবা খাম এটা নাথাকে একদম ইজিলি আপোনালোকে ভৰাব পাৰিব মই এটা খাম বনাবলৈ আপোনালোকক শিকাম আঠাৰ কাৰণে ষ্টেবলৰ পিণ্ডৰ কাৰণে কুডৰ কাৰণে কেনেকৈ বনাই আপোনালোকক মই শিকাইছো ৰ'ব আমাৰ পিংকাই প্ৰেক্টিকেল কৰি আছে প্ৰেক্টিকেলৰ কাৰণে মই খাম বনাই দিছোঁ খাম আৰু এই মই এফৰ চাইজৰ পেপাৰখন এনেকৈ বৰ্গ কৰি এখেনে এনেকৈ বৰ্গ কৰি ল'লোঁ তাৰপিছত ইয়াত এনেকৈতো ভাজ এটা দিলোঁ দেখিলে এইটো ভাজ এটা দিলোঁ তাৰপিছত আৰু এটা ভাজ দিলোঁ এইটো আপোনাৰ খাম বনাবলৈ আপোনালোকক 1 মিনিট সময়ো নালাগে এয়া এনেকৈ এটা ভাজ দিলোঁ তাৰপিছত আপোনালোকে এনেকৈ এটা ভাজ দিব এনেকৈ মাজত এইটো ভৰাই দিব ক'লে গৈছে এইটো এনেকৈ মাজত ভৰাই দিলে এইটো খাম আপোনাৰ খাম ৰেডি এয়া এতিয়া বিয়া খাবলৈ প্ৰেজেণ্ট গিফ্ট দিব পাৰিব এয়া দেখিছে কিমান ইজি খাম ইয়াত আপোনালোকৰ টেপ চেপ একো দৰকাৰ নাই দেখিছে এইটো ইয়াতে লাগ খাই গ'ল খাম ৰেডি দুখ পাইছোঁ এনেকৈ ক'ব লাগিব তেতিয়া ফেচিয়েলটো মুখত মলিবিলাক চোন নোলাবই 2-3 মিনিটমান আপোনালোকে প্ৰথমে মিল্ক সেইটো কৰি কেনে এনেকৈ কৰি ল'ব লাগিব আৰু আজি বোলে পিংকে মোক মুখত ফেচিয়েল কৰি দিয়ে আৰু মইতো এইবিলাক নকৰোঁৱে কিলকিলাই কোনোবা যদি মুখত এনেকৈ হেচুকি মেচুকি থাকে तो जैसे कि आप लोग देख सकते हैं मैं इससे मेकअप करके बोगी होने की ट्राई कर रही हूँ मतलब कोशिश कर रही हूँ এনেকৈ পাউডাৰ এনেকৈ বেকেটা বেকেটকৈ মুখখন মাছাজ নকৰা অদ্ভুত লাগিছে এনেকৈ কয় নাজানো এইবিলাক মই দেখিছোঁ মানুহ কি হ'ব ভাগি থাকিব यहाँ पे हो रही है अभी मास्क लगा रही है पिंकी अभी ले जाए होता सा बंगला बनाए এটা আমার পেটলি দ্য গ্রেট পেটলি মহান পেটলি দ্য গ্রেট ডগ পেটলি দ্য গ্রেট ডগ পেটলি দ্য চংকি কেপেনি দ্য পিঙ্কি Petli da zongki kepengi da pinky. Wow. Nice. छोटा सा बंगला बनाई एक नई दुनिया बसाई पेटली आओ पेटली सान पे ले जाए प्यार भरे सपने सजाए सोता सा पेटली दा मा क्यों जानू मोर आज अकल गाने गाई থাকিব মন গৈছে এটা ফেচিয়েল কৰিছে ইয়া মামাআৰ্থৰ প্ৰডাক্ট আমাৰ পেটলি ফেচিয়েল কেনেকুৱা লাগিছে ডন্ডুৰি এটা এনেকৈ ফেচিয়েল কৰা তই সুইন থাকিবি না তই সুইন হে দিস আতৰ মু মুখা গবা আতৰ যা ইমান ডন্ডুৰি যা ফুট যা জাগা দে মাগবা জাগা দা আখনে জাগা ফুট গেট আউট যা পেটলি জাগা দা আমাৰ না থাকিবে যাবা জাগা দা পাটনে নি দে কেনে মছলা আহি হৈছে দেখিব পাৰে পেটলিক মই এনেকৈ গালি দিয়াৰ কাৰণে এতিয়া বৰ্তমান সময়ত তেওঁ ঠেং লাগি আছে খেহুলি দাগ পেটলি আই ঠেউলি যাবা হবা ফুট তে পেটলি ঠেং লাগি আছে এটা পাতা নি দে মুখখন ঘুৰাই দিছে আবে তই এফালে চোৱা ঠেং লাগিছে নেকি ওহা ঠেং লাগিছে নেকি
লাগিছে নেকি ও পিছা মুখখন ঘুৰাই দিছে কুকুৰে ঠেলা লাগিছে চা মন কইলা মন দিছে হেল্ল বেটু বেয়া পালা ও ইনে গালি দিছিলো তোমাক ন আমি খেদিব পাও নি ইনে গালি দিছিলো তোমাক আমি খেদিম নি মেখাই দা কাটা দিন তুমি যা মনে মনে তাই নহয় হাই নহয় খাই ভাল পালে অবি মটন মুছি দে সুমনা দে দে সুমনা দে নহলে দিদু মই সুমনা দে দিবি দিয়া দিলে দেখিলি সুম দিলে এইটো এনেকে সুম দিয়া বা পেটলি না মই অকমান বগা লাগিছো নে বগা পিনকে একে আছো বগা লগা নাই তো মই সফা কৰে স্কিনটো পিনকে পিনকা মুখখন অকমান মিহি কুহি কৰি দিলে আজি কৰি ললো তাৰ পিছত এতিয়া কবাত কান্দ আছে এতিয়া মানে কি হয় টাউনলে যাবলৈ লাইছো কাৰণ আজি সানডে বজাৰ কৰিবলৈ ভাল মাও যাব মই যাম হাকৰ বজাৰ কৰিবলৈ আৰু কিবা কিবি বজাৰ কৰিবলৈ আৰু কৰবালে ওলাই গলে ছোৱালী বিলাকে লিপষ্টিক লগাই লক মানে লিপষ্টিকটো সবৰ কাৰণে মানে এটা মেকআপ লুকটো কমপ্লিট কৰিবৰ কাৰণে লিপষ্টিক দৰকাৰ আৰু মানে কি কেনেকুৱা ধৰণৰ একদম মানে ভাল এটা নিজৰ মানে স্কিনৰ লগত মিলাকে আপোনালোকৰ লিপষ্টিক সেট পোৱাটো মানে বৰ কিবা সব কালাৰ লিপষ্টিক লগালে ভাল নালাগে সেইকাৰণে বিচাৰটো বৰ দিগদাৰ আৰু মই বিশেষকৈ লাইট কালাৰ ভাল পাওঁ আৰু ডাৰ্ক কালাৰ বিলাক ধৰক ৰেড শেড বিলাক মেখেলা চাদৰ পিন্ধিলে বিহুৰ কাপোৰ পিন্ধিলে বা ক'ৰবাত ট্ৰেডিশ্যনেল ৱেৰ পিন্ধিলে ভাল লাগে হ'লেও কিন্তু মই আজিকালি লাইট কালাৰ বিলাক বেছি মানে কম যে লাইট কালাৰ মোৰ ভাল লাগে চ' মই লাইট কালাৰে লগাওঁ আৰু মোৰ ওচৰত মানে এইবিলাক লিপষ্টিকৰ কেইবাটাও ছেট আছে মামা আৰ্থৰ তাৰ ভিতৰত আপোনালোকক মই কেইটামান দেখুৱাম আৰু এইকেইটা খুব ভাল হয় সেইকেইটা হৈছে Mamaearthৰ মইশ্চাৰাইজাৰ লংষ্টে লিপষ্টিক যেটো লংষ্টে হয় আৰু সুপাৰ মইশ্চাৰাইজিং হয় আপোনালোকে লগাই খুব বেছি ভাল পাব মই আপোনালোকক লগাই দেখুৱাম আৰু ইয়াত আছে এভোকাডো অইল আৰু ভিটামিন ই 12 আৱাৰ্ছলৈকে থাকিব উইদাউট স্মাজিং তাৰ পিছত আপোনালোকৰ 8 ঘণ্টালৈকে মইশ্চাৰাইজ কৰি ৰাখিব আপোনাৰ লিপছটো আৰু এটা ভাল কথা এই লিপষ্টিক এটা আপোনালোকে ডেইলি ইউজৰ পৰা ভয় খাব নালাগে কাৰণ ই মেড চিপ চাৰ্টিফাইড হয় তাৰোপৰি ইয়াত টক্সিন ফ্ৰী হয় কেমিকেল প্ৰডাক্টছ ইউজ নকৰে আৰু পেৰাবেনছ ফ্ৰী হয় এই লিপষ্টিক কেইটা পেকড উইথ হাই ইন্টেন্সিটি মেট কালাৰ্ছ 13টা ডিফাৰেন্ট শেডত পাব আৰু মই এতিয়া লগাইছো 10 pink lemonade so get beautiful moisturized and nourished lips in one single swipe ekebare lightweight hoy comfortable hoy tar upor ekebare non drying formula hoy aru e dermatologically tested hoy yar ase avocado oil ji apunar lips moisturize korat sahay kore also provides antioxidant benefit lagote vitamin e ase ji help kore to prevent pigmentation ebar olop eta moi beleg eta shade lagaisu okoman pink type etu color to khub dhunia hoy etu hoise 12 Berylicious Magenta আৰু Mamaearth প্লান্ট গুডনেছ ইনিচিয়েটিভ হাতত লৈছে তেওঁলোকে আপোনালোকৰ প্ৰত্যেকটো অৰ্ডাৰ বিপৰীতে কুজবাকৈ গছপুলি ৰোপণ কৰে আৰু বাই 2025 তেওঁলোকৰ এইম আছে 1 মিলিয়ন গছপুলি ৰোপণ কৰা নেক্সট মই আৰু এটা শেড লগাইছো এয়া হৈছে 13 চিট্ৰাছ নিউড আৰু এটো মোৰ বহুত ভাল লাগে কালাৰটো খুব ধুনিয়া হয় লগতে Mamaearth লঞ্চ কৰিছে এটা গুডনেছ ইনচাইডাৰ প্ৰগ্ৰাম যেটো সকলোৰে বাবে আৰু আপোনালোকে পাব পাৰে ফ্ৰী শিপিং আৰু ফ্ৰী গিফট প্ৰত্যেকটো অৰ্ডাৰত আৰু পাব পাৰে এক্সক্লুসিভ সেলস আৰু অফাৰ যেটো কেৱল ইনচাইডাৰ সকলৰ বাবে আৰু লিংক টু বিকেম এ গুডনেছ ইনচাইডাৰ ইজ অলসো ইন দ্য ডেসক্ৰিপচন আৰু গুটি লিপষ্টিক এটা স্মাচ প্ৰুফ হয় মোহাৰিলো মোহাৰ নেখায় আপোনালোকৰ বহুত দেৰিলৈকে থাকিব চাৰিটা মোৰ হাতত লগাই এনেকৈ দেখুৱাইছো আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহলে মোৰ ডেসক্ৰিপচন বক্স চেক কৰিব আৰু মোৰ কুপন কোড jonki2022 ইউজ কৰিলে আপোনালোকে 20% অফ পাব ইয়া দেখিছানে স্মাচ প্ৰুফ হয় ফ্লিপকাৰ্ট নাইকা এমাজন আপোনালোকে প্ৰডাক্ট কেইটা সকলোতে পাব এইফালে আবেলি এতিয়া মই যাব ওলাইছো মাৰ লগত টাউন যাইছো নহয় গৈছো এয়া মই এতিয়া বজাৰলৈ যাম দেখিছে লিপষ্টিকটো নেযায় ইয়াৰ হাতৰখিনিও মোৰ লাগি আছে দেখিছে স্মাচ প্ৰুফ হয় আৰু মই সঁচাকৈ ভাল মই সদায় মানে বহুত দিনৰ পৰা লগাই আছো আৰু আমাৰ মায়ো Mamaearth লিপষ্টিকে লগায় সেইজনী আমাৰ শেডটো চাগে কিবা ওয়াইন পিংক কেনেকুৱা কিবা এটা নেকি ওয়াইন পিংক মা চাওঁ তোমাৰ লিপষ্টিকটো আৰু এইটো আমাৰ মাৰ লিপষ্টিকৰ শেডটো হৈছে ওয়াইন পিংক নে কিবা এটা আছিলে পাহৰি গ'লো এয়া Mamaearth লিপষ্টিক আৰু আজি আছিল দেওবাৰ গতিকে সবজিৰ বজাৰ কৰিবলৈ আহিলো মই একচুয়ালি মুনা ধৰা মাই বজাৰ কৰিব আৰু এইখন মৰাণত দেওবাৰে বহুত ডাঙৰ বজাৰ হয় আৰু বেলফই কিবা কিবি কিনিলো 10 টকা মুনাটা কিনি ললো আৰু জলফাই কিনি ললো আচাৰ বনাম মায়ে এবাৰ খাকৰ বাৰী এখন পাতিছে তাতে কি পুলি ৰুব পুলি কিনিছে মায়ে বেঙেনা পুলি জলকীয়া পুলি আৰু এতিয়া আমি কিবা খাবলৈ আহিলো মাক এনে ভিডিঅ' কৰি আছিলো দিনে দিনে জিয়ৰি হৈ গৈ আছে যে সেইকাৰণে ভিডিঅ' লবলৈ কৰি ললো পেটলি খাবলৈ নাই দিয়া খাবলৈ নোপোৱা যাত
মা মানে কি বুলি কবা কবা নহয় ভিডিঅ' হৈ আছে বিয়া খাবলৈ যাব দিয়া মাই ন ছোৱালী হয় ন ছোৱালী কাপোৰ পিন্ধি যাম এইবোৰ ঢেৰ কাপোৰ উলিয়াইছে কোনটো পিন্ধো কোনটো নিপিন্ধো হৈছে মাৰ এতিয়া যিহেতুটো বিয়া ছিজন অকল বিয়া বিয়া বিয়াই আৰু এতিয়া মা ভেৰি কনফিউজ কোনটো পিন্ধিব আপোনালোকে কমেণ্ট কৰিব কোনটো পিন্ধিব মায়ে মুগাৰযোৰ পিন্ধিব নে বগাযোৰ পিন্ধিব কিন্তু ডাঙৰ কথা আপোনালোকে কমেণ্ট কৰে মানে মায়ে বিয়া খাই আহিবগৈ এইযোৰ টচ মুগা সেইযোৰ মোক হাতৰ চ' ফাইনেলি মোৰ মায়ে এতিয়া ডিচাইড কৰিলে এইযোৰ কাপোৰ পিন্ধিব সেইকেইযোৰ এনেই গ'ল আৰু এডাল নতুন গামোচাৰ মণি নে কি কয় এইটো নতুনকৈ খুব ট্ৰেণ্ডত আহিছে মোৰ লগৰ এজনীৰ ভনীয়েকে বনাইছে ইয়াৰ লগত পিন্ধিব এইটো একচুৱেলি বনোৱা বস্তুটো একদম সহজ হয় পদ্ধতিটো কাগজ লা দি পিনি এক চাইডত এইবিলাক গামোচাবিলাক কাটি কাটি বনায় এইবিলাক আৰু মায়ে এতিয়া এইবিলাক ব্লাউজ বাচি আছে এইযোৰ কাণফুলি ইয়াৰ मेरी मम्मी कपूर ढूंढ ढूंढ करके पगला हो रही है इतना कपूर है उनका गोदरेज में वो तो बिल्कुल कंफ्यूज है इतना मेखला चादर है उसके पास वो फाइनली ब्लाउज निकाल दिया उन्होंने এইটো কৈছে নি মোৰ তোমাৰ থোৱা বাইটো তোমাৰ হয় কেনেকৈ মোৰ হ'ব এইটো এয়া মোৰ মায়ে কাপোৰ বিচাৰি পোৱা নাই বিচাৰিয়ে আছে ইমান বিচাৰিছে দেখিছে খোপা ব্লাউজ মা এয়া মোৰ মায়ে সদায় এনেকৈ ক'বলৈ যোৱাৰ আগত আইনা আগত কাপোৰ উলিয়াই উলিয়াই ইচিক পিচিক কৈ থাকে খাবি সঁচাকৈ আকৌ ব্লাউজো ভাগে নাই ইচিক পিচিক কৈ থাকে আৰু বাবাই তেতিয়া এটা গান লিখিছিলে দাপোনতে চালা তুমি নিজকে হাজি কাছি লাগিছে নে শুনি বাৰে বাৰে ঘূৰি ঘূৰি দুচকুত আমাৰ মায়ে সদায় কিন্তু কাজল সানে দেই কাজল সানি মৰমী লাগিছে নে সঁচাকৈয়ে শুনি এনেকৈ দিয়া মায়ে এঘণ্টামান ইচিক পিচিক কৰি থাকিব এতিয়া ঐ এনেকৈ কথা নকবাচোন মই ব্লাউজটো শেষ হৈছে বহুত শেষ আছে দাপোনতে চালা গান এবাৰ প্লিজ গাই দিয়াচোন অকণমান প্লিজ মই গোৱা না অলপ গাই দিয়াচোন ৰিকুৱেষ্ট কৰিছে গোৱা না এনে অকণ গুণগুণাই থাকা না তুমি গোৱা মই গোৱা না তুমি গোৱাচোন প্লিজ গোৱা না গান মন নাই গোৱা না গোৱাচোন দাপোনতে চালা তুমি নিজকে সাজি কাছি লাগিছে নে শুনি বাৰে বাৰে ঘূৰি ঘূৰি দুচকুত কাজল সানি মৰমী লাগিছে নে সঁচাকৈয়ে শুনি সেইটোৱে এই বুকু সঁচা মৰম এয়া মায়ে এতিয়া পিন্ধি পিন্ধি আছে মই কৈ আছো ন ইচিক মিচিক কৈ থাকিবা বুলি তাই ইচিক মিচিক কৈ আছে এই বুকু সঁচা মৰম কাৰ বাবে ৰাখিছা হৃদয় দুৱাৰ খুলি হাতৰি নাযাবা শুভ লগন দুয়োতে মগন আশাৰ ফুলনি কুলি কৰিবি তোপন দাপোনতে চালা তুমি নিজকে সাজি কাছি লাগিছে নে শুনি বাৰে বাৰে ঘূৰি ঘূৰি এই আৰু মই গানটোৰ মানে সৃষ্টিৰ আঁৰৰ কাহিনীটো কৈ দিলোঁ বেকগ্ৰাউণ্ডটো মানে এনেকুৱাই পটভূমিটো একচুৱেলি মানে মায়ে এনেকৈ ক'বলৈ যোৱাৰ আগত ওলাওঁতে মানে এনেকৈ আৰু কেনেকৈ সাজিলে ভাল লাগিব তেনেকৈ আছিলে চাই থাকিব যায় সেইকাৰণে তেতিয়া বাবাই এইটো গান লিখিছিলে আৰু ছেইম দাপোনতে চালা তুমি মায়ে দাপোন চাই কাজল লগাই সেইবিলাকে আৰু
বাকী ভিডিঅ'টো ইমান দেৰি চাই থকাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ডোণ্ট ফৰগেট টু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিলে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব বাই বাই